शिवाय ओम नमः शिवाय हर हर भोले नमः शिवाय ओम नमः शिवाय हर हर সকল এটা নতুন ভিডিঅ'লৈ আকৌ হৈ দিছোঁ আৰু বৰ্তমান পিছত দেখা পাইছে মহামৃত্যুঞ্জয় মন্দিৰত আছোঁ হয় বন্ধুসকল আৰু এতিয়া দেখা পাইছে মানুহ হয় সমাগম ইমান হৈছে আৰু এয়া দেখা পাইছে সঁচাই বহুত ভাল লাগিছে আৰু এই ভিডিঅ'টো আনকে সকলো দৃশ্য দেখাবলৈ চেষ্টা কৰিম মহামৃত্যুঞ্জয় মন্দিৰত কি ক'ত আছে আৰু এটা নতুন ভালকৈ ভিডিঅ' এটা দিম সেইটো ভিডিঅ'ত আপোনালোকে ব্লগিং ভিডিঅ' দেখা পাব মানে ঘৰৰ পৰা ধৰি একে সম্পূৰ্ণ দৃশ্য দেখা পাব আৰু সেই ভিডিঅ'তে মহামৃত্যুঞ্জয় মন্দিৰৰ হিষ্টৰী কিমান কেনেকৈ কি হ'ল কেনেকৈ এই মহামৃত্যুঞ্জয় মন্দিৰ আৰম্ভ হ'ল সকলো কথা জানিব পাৰিব তো সেই ভিডিঅ'টো অতি শীঘ্ৰে আহি আছে আৰু বাকী আজিৰ ভিডিঅ'ত কি ক'ত হ'ব কি এইটোত মানে ভিডিঅ'ৰ জৰিয়তে দেখা পাব আৰু এই পিছত দেখা পাইছে ইয়াতে যজ্ঞ হ'ব হয় 108খন যজ্ঞ হ'ব আৰু বাকী দৃশ্যসমূহ এনেকৈ দেখাই থাকিম তো চাই থাকক এই ভিডিঅ' जटाधराय शिव जटाधराय हर हर भोले नमः शिवाय जटाधराय शिव जटाधराय हर हर भोले नमः शिवाय ओम नमः शिवाय ओम नमः शिवाय हर हर भोले नमः शिवाय ओम नमः शिवाय हर हर भोले नमः शिवाय गंगाधराय शिव गंगाधराय हर हर भोले नमः शिवाय गंगाधराय शिव गंगाधराय हर हर भोले नमः शिवाय বৰ্তমান দেখা পাই আছোঁ মামা सोमेश्वराय शिव सोमेश्वराय हर हर भोले नमः शिवाय আৰু এয়া হ'ল ভোজনালয় এয়া দেখা পাইছে আৰু ভোজনালয় এতিয়া ভিতৰলৈ যাওঁ আৰু দৃশ্য দেখা পাইছে মানুহে